মই কৈছো মোক ভিআইপি বনাব নালাগে, তাত বেলেগৰ কি আপত্তি থাকিব পাৰে? এনেকৈ কৰিলে ময়ে ক'ব লাগিব মোৰ কাৰণে 1 ঘণ্টা গাড়ী ৰখাই দিয়ক বুলি, হয় নে নহয়? কিছুমানে কৈ আছে IAS-IPS অফিচাৰ গালি পাৰিব নালাগে, মানে পিয়নক পাৰিব পাৰে, IASক গালি পাৰিব নোৱাৰে। এইবিলাক কি ধৰণৰ মেণ্টেলিটি? চব যোনে বেয়া কাম কৰিব আমাকো পাব্লিকে গালি দিব নহয়। সিদিনাখন বাছৰ ওপৰৰ পৰাতো মোকে গালি দি আছিলে মানুহে, শুনি পেলাইতো মোৰ বেয়া লাগিলে সন্মুখত এম্বুলেঞ্চখন দেখি, কাৰণ এম্বুলেঞ্চৰ পৰা মাক এজনে মোক নমস্কাৰ কৰি আছে, গাড়ীখন এৰি দিয়ক বুলি। এই গোটেই ঘটনাটো কিছুমান আমাৰ মানুহেও মই দেখিছো টুইটত মাৰি আছে, IAS-IPS অফিচাৰক গালি পাৰিব পাৰে। আৰে মইতো বেয়া কাম যেতিয়া হ'ব, মুখ্য সচিবৰ পৰা 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এজনকো মানুহে গালি পাৰিব, আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া বেয়া কাম কৰিব মুখ্যমন্ত্ৰীকো গালি পাৰিব। ফেচবুকতো আমাক কিমানে গালি পাৰি থাকে। গতিকে ডেমক্ৰেচিত এইটো চলি থাকিব। লাহে 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 মানুহৰ দুখবিলাক আমি কমাই কমাই আনি থাকিব লাগিব। ধৰক নেশ্যনেলেতো 2টা আছে, মুখ্যমন্ত্ৰী আহিলে অকণমান 2 মিনিট লাগে। সুপ্ৰিম কোৰ্টে কৈছে যে মেক্সিমাম 3 মিনিট সময় আমি গাড়ী ৰখাব পাৰোঁ। মই গুৱাহাটীতো কৈছোঁ যে 2 মিনিট সময় ঠিক আছে, কিন্তু 1-2 মিনিটতকৈ যদি বেছি হৈ যায় মানুহে কষ্ট পায়, আৰু মানুহে কষ্ট পোৱা কাম কৰি মইনো মুখ্যমন্ত্ৰী হৈ থাকি কি লাভ আছে?